নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই ঋতুমণিৰ আন এটি ভ্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি আচলতে আমি নাহৰকটীয়াত অনুষ্ঠিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনলৈ যাবলৈ ওলাইছোঁ। সেয়েহে আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। এয়া আমি ইতিমধ্যে পালোহি। এয়া মোৰ মা আৰু ভণ্টিহঁতৰ পৰিয়াল। আমি এনেদৰে গাড়ী পাৰ্কিং কৰি লৈছোঁ। মেইন গেটে আমি সোমাব নোৱাৰিলোঁ কাৰণ বিৰাট ভিৰ আছিলে। সেইকাৰণে আমি এতিয়া এটা শ্বৰ্ট বাটেৰে এই পথাৰৰ মাজে মাজে গৈ থাকিব লাগিব। প্ৰায় 1-1.5 কিলোমিটাৰমান যাব লাগিব, তাৰ পৰাহে আমি পামগৈ। এয়া আমি গৈ আছোঁ পথাৰৰ মাজে মাজে, দেখিছেনে? বতৰটো কিন্তু আজি বিৰাট ভাল দেই, ইমান ধুনীয়া ফৰকাল বতৰ, আহি ইমান যে ভাল লাগিছে। প্ৰথমে আমি নামঘৰলৈ আহিছোঁ এটি গুৱা পাণ আগবঢ়াবলৈ। ইমান সুন্দৰ পৰিৱেশ। এনে ধৰ্ম অনুষ্ঠানলৈ আহিলে মনটো যে কিমান পবিত্ৰ লাগে, নহয়নে বাৰু? এয়া দেখিছেনে, মা আৰু ভণ্টিয়ে খুব ফটো তোলাত ব্যস্ত হৈ আছে। এয়া আমি নামঘৰ পালোহি। ইয়াত আমি এতিয়া তামোল পাণ অৰিহণা আগবঢ়াই ভালদৰে সেৱা কৰি ল'ম। এই নামঘৰ ভাগি আচলতে অধিৱেশনৰ কাৰণে অস্থায়ীভাৱে স্থাপন কৰি লোৱা হৈছে। নামঘৰৰ পৰা ওলাই আমি এইবাৰ ভোজনশালালৈ গৈ আছোঁ। এয়া দেখিছেনে ভিতৰৰ পৰিৱেশ, ইমান ধুনীয়াকৈ ভকতসকলে সকলোকে আদৰণি জনাইছে। এয়া আমাক তেওঁলোকে আহাৰৰ ব্যৱস্থা কৰি দিছে। ঘণ্টু লৈ ল'বা দেই। কৃষ্ণ, ভকতজনকো তুলি লওঁ। ফোনবিলাকো আন্ধাৰ কিয় দেখে? আহাৰ গ্ৰহণ কৰাৰ পাছত এইবাৰ আমি বজাৰসমূহ চাবলৈ আহিছোঁ। ইয়াত বিভিন্ন ধৰণৰ থলুৱা সামগ্ৰীয়ে ভৰপূৰ হৈ আছে। এয়া দেখিছেনে, কাঠৰ গঁড়, হাতী এইবিলাক ইমান ধুনীয়া, কিন্তু কিনাহে নহ'ল, বৰ দাম। সেইকাৰণে আমি এনেই চালোঁ আৰু লোৱা কিন্তু নহ'ল। ইয়াত দেখিছেনে বিভিন্ন ধৰণৰ থলুৱা সামগ্ৰী, বেগ, গামোচা এইবিলাক ওলাইছে। মই ইয়াৰ পৰা গামোচা 3খনকে ল'লোঁ। যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ, কাৰণ সকলোখিনি দেখুওৱা সম্ভৱ নহয়। এয়া বৰ ডাঙৰ আয়োজন। এইবাৰ আমি ঘৰলৈ উভতিবলৈ লৈছোঁ। ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক, কমেণ্ট কৰিব, আৰু যিসকল নতুন ভিউৱাৰ্ছে মোৰ চেনেলটো চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব,
যাতে এইদৰে মই উৎসাহ পাওঁ আৰু এটি নতুন ভ্লগ লৈ আপোনালোকৰ মাজলৈ আহিবলৈ। তেন্তে আজিলৈ আহোঁ, বাই।